বুধবাৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এখনি সংবাদমেল আয়োজন কৰে। বিশ্বনাথ জিলাত দৈনিক হ্ৰাস পাইছে কেঁচা পাতৰ মূল্য। উল্লেখযোগ্য যে ইয়াৰ বাবে ইতিমধ্যে বিশ্বনাথ জিলা অন্তৰ্গত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয় বিভাগসকলে বিশ্বনাথ জিলা প্ৰশাসন আৰু বদলি কোম্পানীৰ স্বত্বাধিকাৰীসকলৰ সৈতে লগতে টি বৰ্ডৰ বিষয় বিভাগসকলৰ সৈতে এক আলোচনাত মিলিত হৈছিল। উক্ত আলোচনাৰ মৰ্মে বিশ্বনাথ জিলা খেতিয়কসকলে 28 টকা 75 পইচাকৈ প্ৰতি কিলো কেঁচা চাহপাতৰ মূল্য দিবৰ বাবে ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসন তথা টি বৰ্ডৰ তৰফৰ পৰা বিশ্বনাথ জিলা অন্তৰ্গত বদলি কোম্পানীৰ স্বত্বাধিকাৰীসকলক নিৰ্দেশ জাৰি কৰিছিলে। কিন্তু সেই নিৰ্দেশনা আজি পৰ্যন্ত নামানিলে বদলি কোম্পানীৰ চাহ ফেক্টৰীৰ মালিকসকলে। তাক লৈ এতিয়া শূন্য হৈ পৰিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয় বিভাগসকল। এই সন্দৰ্ভত বুধবাৰে পাভৈত এখনি সংবাদমেল আয়োজন কৰে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এই সংবাদমেলৰ জৰিয়তে কেঁচা পাতৰ মূল্য সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে। সংবাদমেলৰ জৰিয়তে বৃহস্পতিবাৰৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হ'ব বুলি এই সংবাদমেলত প্ৰকাশ কৰে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। এই প্ৰতিবাদী কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা 10 বজাত বিহালী সমষ্টি অন্তৰ্গত বেদেতি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই কেঁচা চাহপাত ছটিয়াই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ইতিমধ্যে এই সংবাদমেলত প্ৰকাশ কৰিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। এই প্ৰতিবাদী কাৰ্যসূচীত সমূহ বিহালী কৃষকসকলক সহযোগ কৰিবলৈ আহ্বান জনাইছে বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক খগেন উপাধ্যায়। খগেন উপাধ্যায়ে সকলো কৃষককে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা 10 বজাত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। আমি অহাকালিলৈ বিহালী আঞ্চলিকৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত বিহালী আঞ্চলিকত আমি আমাৰ চাহপাতবিলাক যিটো চাহপাতৰ দাম একেবাৰে নাই, আমি চাহপাতবিলাক ৰাস্তাত পেলাই আমি আন্দোলন কৰিম। আমাৰ দ্বিতীয় আন্দোলনটো হ'ব আমাৰ টি বৰ্ডৰ অফিচৰ সন্মুখত, আৰু সেই আন্দোলনটোত আমাৰ বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সেইটো লিড ল'ব আৰু আমি জিলা সমিতিয়ে সহযোগ কৰিম। আৰু সেই আন্দোলনটো হ'ব আমাৰ টি বৰ্ডৰ সন্মুখত, টি বৰ্ডৰ অফিচৰ সন্মুখত আমি কেঁচা চাহপাত পেলাই আন্দোলন কৰিম। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি তৃতীয়টো আন্দোলনৰ কাৰ্যসূচী আমি কৰিছোঁ আমাৰ ডেপুটি কমিশ্যনাৰ ছাৰৰ অফিচৰ সন্মুখত, DC ছাৰ অফিচৰ সন্মুখত। তাত আমি সমগ্ৰ জিলা ভিত্তিক সামগ্ৰিকভাৱে সেই আন্দোলনটো কৰিম আৰু DC ছাৰৰ অফিচৰ সন্মুখত আমি বহু কুইণ্টল কেঁচা চাহপাত পেলাই আমি সেই আন্দোলনটো আমি বহলভাৱে কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। খেতিয়ক সন্থাই আমি এটা কথাই অনুভৱ কৰিছোঁ যে যদি অন্য জিলা ওচৰৰে লখিমপুৰ জিলাত এতিয়াও 32 টকা পাৰ কেজি, এতিয়া ৰঙাপুৰাত এতিয়াও 35 টকা পাৰ কেজি, যদি ৰঙাপুৰাত লখিমপুৰ জিলাৰ ফেক্টৰী মালিকসকলে যদি 32 টকা দিব পাৰে, ৰঙাপুৰা ফেক্টৰী মালিকসকলে যদি 35 টকা দিব পাৰে, আমাৰ ইয়াত কি কাৰণে আজি পাতৰ দাম 16-18 টকা হৈছে?